আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ হাইড্ৰলিক সিংগুল চিলিণ্ডাৰ দেখিব চব কিদৰে আপোনাৰ সিংগুল চিলিণ্ডাৰ মেচিন আৰু কিদৰে ফিটিং কৰে কিদৰে আপোনাৰ ডিছ ওলাব সকলোখিনি আমি দেখাই যাম আপোনালোকে চাই যাব ভিডিঅ'টো লাষ্টলৈকে ধুনীয়াকৈ চাই এইটো আপোনাৰ সিংগুল চিলিণ্ডাৰ আপোনাৰ এইটো সিংগুল ডাই মেচিন এইটো সিংগুল ডাই বুলি কয় আপোনালোকৰ ডাবুল ডাইও আছে ডাবুল ডাইটো হ'লে এনেকুৱা দুভাগ হ'ব এইটো খালি আপোনাৰ একেলগতে লাগি থাকিব আপোনাৰ সিংগুল ডাইত আপোনাৰ যি বস্তু আহে তাতো আহে তাত খালি অকণমান বেছিকৈ আহে আপোনাৰ এটা পেকেজ হৈ আহে তাত বস্তুখিনি ধুনীয়াকৈ তাত পাব তাতো আপোনাৰ পেনেল মটৰ টেংকি সকলোখিনি পাব তাতো আপোনাৰ এনেকৈ ডাই 14 নম্বৰ 10 নম্বৰ তেনেকৈ আহিব লগত আপুনি ৰ' মেটেৰিয়েলছৰ একো পাব কোনো অসুবিধা নাই দেখিছে ফিনিচিং কি ধুনীয়া হৈছে চব খালি আপোনালোকে যিমানে গৰম কৰিব সিমানে আপোনাৰ এইটো ডিছৰ ফিনিচিংটো ভাল হৈ আহিব আমাৰ চব যিমানে হিট কৰিব সিমানে ফিনিচিং ভাল পাৰিলে মৰ্ণিং ৰাতিপুৱা আপোনালোকে শুই উঠাৰ পাছত মেচিন চলোৱাৰ আগতে আধা ঘণ্টা বা 45 মিনিট আপোনালোকে ধুনীয়াকৈ গৰম কৰিব গৰম কৰাৰ পাছত মেচিনত আপুনি ডিছ দিব ডিছ দিলে আপোনাৰ ফিনিচিংটো বৰ ধুনীয়া মানে বস্তু দোকানীয়ে আপোনাৰ ল'বলৈ কোনো আপোনাৰ হেৰি নকৰে খালি গৰমটো কৰি ল'ব গৰমটো আধা ঘণ্টা 45 মিনিট নকৰিলে আপোনাৰ ফিনিচিং ভাল নাহিব যিমানে হিট হ'ব সিমানে আপোনাৰ ভাল ফিনিচিং পাব আৰু আপোনাৰ দোকানত চেলিং বেছি হ'ব চাই যাব আপোনালোকক মই দেখাই যাম এনেকুৱা মেচিন আপোনালোকে সদায় এইবিলাক ভিডিঅ' পাই থাকিব আপোনাৰ কফি কাপ দি আপোনাৰ ঢকুৱা বনোৱা পেপাৰ প্লেট সকলোখিনি আপোনাৰ ধূপ বনোৱা মম বনোৱা সকলোখিনি আপোনালোকে ভিডিঅ' পাই থাকিব আপোনালোকে চাই থাকিব আৰু আপুনি ভিডিঅ' সদায় পাই থাকিবলৈ আপোনালোকে খালি মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু আপোনাৰ লাইক শ্বেয়াৰ কৰি দিব এনেকুৱা ভিডিঅ' সদায় আপোনালোকে আপডেট পাই থাকিব আৰু চব ধুনীয়াকৈ বনাইছে এইটো আপোনাক KP বুলি কয় কালপাত্তা চাব কিদৰে বনাই আছে দেখিছে ধুনীয়াকৈ বনাই আছে এইটো আজি আপোনাৰ অপেনিং হৈছে আজি ইনষ্টল কৰা হৈছে এইটো ধুনীয়াকৈ হেৰি কৰা হৈছে শিকাই দিয়া হৈছে কেনেকৈ কৰিব লাগিব কিদৰে মেচিন আপোনাৰ ধুনীয়াকৈ চলাব লাগিব ক'ত কি মানে সকলোখিনি আপোনাৰ এইটো যে ধুনীয়াকৈ শিকাই দিয়া যাব প্ৰথম যিদিনা শিকাবলৈ যাব আপুনি যেতিয়ালৈকে নোৱাৰিব তেতিয়ালৈকে আমাৰ টেকনিচিয়ানে আপোনাক শিকাই থাকিব আপুনি কোনো মেচিনৰ কাৰণে চিন্তা কৰিব নালাগে মেচিনৰ কিবা প্ৰব্লেম হ'লে আপুনি কল কৰিলেই হ'ল আমি গৈ পেলাই আপোনালোকক ধুনীয়াকৈ গৈ পেলাই চাই থৈ আহিম আৰু মেচিনৰ প্ৰব্লেমৰ কোনো কথাই নাই খালি এইটো আপোনাৰ হাইড্ৰলিক অইল আছে হাইড্ৰলিক অইল আপোনাৰ 4 বছৰৰ কাৰণে ধুনীয়াকৈ যাব 4 বছৰৰ পাছত আপুনি সলাব বুলি ক'লে সলাব পাৰে আপোনাৰ নিজৰ কথা বহুত ধুনীয়া মেচিন আপোনাৰ বহুত প্ৰডাকশ্যন কৰিব পাৰিব আপুনি এদিনত আপুনি 12-13 প্ৰডাকশ্যন কৰিব পাৰিব যদি ভালদৰে কাম কৰোঁ বুলি কয় বেছিও কৰিব পাৰিব আৰু এইটোতকৈ আপোনাৰ হাইড্ৰলিক ডাবুল ডাইটোত বেছি প্ৰডাকশ্যন হয় আৰু এইটো ফুল্লি অট'মেটিক ইয়াত আপোনাৰ 4 ছেকেণ্ডত আপোনাৰ দি চলাব আপুনি জাষ্ট 10 আপুনি জুকিয়াব লাগে আৰু ভৰাব লাগে ইয়াত আপোনাৰ দেখুৱাই থকা হৈছে মেনুৱেল অট'মেটিক আপোনাৰ কেনেকৈ কৰা হয় সেইটো দাদা নতুন প্ৰথম মেচিন লৈছে আমাৰ পৰা শিকাই দিয়া হৈছে কেনেকৈ আপোনাৰ মেনুৱেলি কৰিব কেনেকৈ অট'মেটিক কৰিব এইটো সকলোখিনি ঘৰৰ যিকোনো পাৰ্চেণ্ট আপোনাৰ কাম কৰিব পাৰে ঘৰৰ যিকোনো আপোনাৰ মহিলা হওক যিকোনো মানুহে সৰু ল'ৰা ছোৱালী বাহিৰে আৰু আপোনাৰ সকলোখিনি মানুহে কাম কৰিব মহিলাটো কাম কৰিব পাৰে আজিকালিতো প্ৰায়বিলাক এইবিলাক মহিলাই কৰে কামবিলাক ঘৰতে বিশেষকৈ এইটো বহুৱাই পেলাই ধুনীয়াকৈ কৰিব পাৰে এটা খুব ধুনীয়া মেচিন আপোনালোকে ল'ব পাৰে লৈ পেলাই আপোনালোকে চাব পাৰে কেনেকুৱা এটা প্ৰডাকশ্যন হয় বহুত ল'ৰা আপোনাৰ কাম বহুত মানুহে পেপাৰ প্লেট মেচিনৰ পৰা আপোনাৰ প্ৰথমতে আমাৰ পৰা এতিয়া কিছুমানে এটা মেচিন লৈছে এটা মেচিনৰ পৰা এতিয়া দেখিছোঁ 3টা 4টা তেনেকুৱাও বহুত মানুহ আছে কফি কাপ পৰ্যন্ত লৈছে কফি কাপৰ মেচিনটো ৰেট বেছি কফি কাপ পৰ্যন্ত মেচিন লৈছে এটা মেচিনৰ পৰা এনেকুৱা ছিংগল ডাই মেচিনৰ পৰা আপোনালোকে চাই থাকিব ভিডিঅ'ত আপোনালোকে পাবই মই দিয়া আছে ভিডিঅ' এটা আপোনাৰ কফি কাপ মেচিন এটা হাইড্ৰলিক এনেকুৱা আপোনাৰ ডাবুল ডাই মেচিনৰ পৰা কিমান হেৰি কৰিব পাৰে এটা পেপাৰ প্লেট মেচিনৰ পৰা কিমান টকা উপাৰ্জন কৰিব পাৰে সকলোখিনি ভিডিঅ'ত মই দিয়া আছে আপোনালোকে চাই যাব আৰু এনেকুৱা ভিডিঅ' আপোনালোকে সদায় পাই থাকিব খালি সদায় পাবলৈ আপুনি চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাব তাৰপৰা আপোনালোকেও মেচিন ল'লে যোগাযোগৰ কণ্টেক্ট নাম্বাৰ তলত দিয়া থাকিব আপোনালোকেও কণ্টেক্ট কৰি পেলাই সকলোখিনি তথ্য আপোনালোকে লাভ কৰিব পাৰিব ধন্যবাদ